নমস্কাৰ পেহী নমস্কাৰ পেহী নমস্কাৰ পেহী 3 নম্বৰটো ৰাখা এইটো মাত পেহীয়ে আজিলৈকে পোৱাই নাই আপুনি কেনেকৈ জানে আপুনিতো সদায় পাছফালে থিয় হৈ থাকে পাছফালে থাকো কাৰণ তাৰ পৰা চব দেখা পাই থাকে হয় হয় চেজ গিফ্টটো থাকিয়ে আহিলে নেকি পাছফালে ৰখা আছে জানোৱে তুমি পাহৰিবা বুলি ইস মোৰ লগত থাকি থাকি টেঙৰ হৈ গৈছে মা এই আহিলে এইজনীয়ে মোৰ বুৱাৰী আৰু এয়া ভণ্টিবাৰ মাহীয়েক ই ক'ত গ'ল তেওঁ গাড়ী পাৰ্কিং কৰি আছে নিমি পেহী ভালনে আমাৰনো কি আৰু জীয়াই আছো তহঁতৰ খবৰ কচোন আজিকালি বিয়াৰ পিছত আদিত্যক লগেই নোপোৱা হলো ৰুমৰ পৰাই নোলাই চাগে ভাল মানে এই কথা এটা ক'বলৈ পাহৰি আছিলো নিমিয়ে গুৱাহাটী কোম্পানী এটাত চাকৰি পালে আজিয়ে খবৰ আহিছে ভাল কথা চাকৰি মানে এতিয়া বাহিৰত থাকিব লাগিব চাগে হয় খুৰী বোৱাৰী বাহিৰলৈ গ'ল মানে ল'ৰা হাতৰ পৰা ওলাল বুলি ধৰ চুমি পিছে বিয়া হোৱা কিমান দিন হ'ল 2 বছৰ 1.5 বছৰ ৰীণাৰ বোৱাৰীয়ে এবছৰতে ল'ৰা ছোৱালী কৰি কি ধুনীয়া সংসাৰ কৰিছে ইমান দিনে তোমালোকে একো ভাবা নাই নেকি যদি ডক্তৰৰ মামী প্ৰয়োজন মই ঠিকে আছো বাছ এওঁ আৰু মই এতিয়ালৈকে ভবা নাই আমাক অলপ সময় লাগিব সময় জানো মাইকী মানুহৰ প্ৰধান দায়িত্বটোৱে বংশ আগবঢ়োৱা এইবিলাক আজিকালি চাকৰি বাকৰি কৰি একো লাভ নাই নিজৰ নহলেও আমাৰ পৰিয়ালৰ কথা ভাব বিয়াৰ 1.5 বছৰ পাছতো যদি একো ভাল খবৰ নাই তেনেহলে সমাজত আমিও কিছুমান উত্তৰ দিব লাগেতো বোৱাৰীয়ে কিবা খুঁত আছে পেহী এগৰাকী সৎ মানুহ হ'বলে আৰু এটা সুখী পৰিয়াল চলাবলে মানুহ ল'ৰা ছোৱালী জন্ম দিয়া ফেক্টৰী হ'ব নালাগে নহয় আদি আমি তোমালোকৰ ভালটো ভাবি মৰমত সোধা আৰু প্ৰেছাৰ দিয়াৰ মাজত পাৰ্থক্য আছে মামী ল'ৰা ছোৱালী জন্ম দিয়াটো কিবা নিয়ম নহয়তো এইটো জীৱনৰ এটা গধুৰ দায়িত্ব য'ত শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হোৱাটো খুবেই প্ৰয়োজন এইটোকে দায়িত্ব বুজা সংসাৰ বুলি কয় আজি আমি কৈছো কাইলৈ গোটেই সমাজে ক'ব তেতিয়া কাক কাক বুজাবি যদি কথা সমাজৰ তেনেহ'লে কওঁ শুনক সমাজে আমাৰ ঘৰৰ খৰচ আৰু ল'ৰা ছোৱালীৰ পোহপাল নিদিয়ে নিমি মোৰ জীৱন সংগী কেতিয়া আৰু কিমান সময় ল'ব লাগে এইটো কেৱল আমাৰ মাজৰ কথা আপোনালোকে বংশ আৰু নিয়ম নীতি এনজয় কৰক মোৰ মানুহজনীৰ সময় আৰু স্বাভিমান এই জেগাটোতকৈ বহুত বেছি